বান্ধৱীসকল কি খবৰ আপোনালোকৰ নিশ্চয় চাগে ভাল মই বৰ্ণালীৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এতিয়া এফালে গৈ আছোঁ, আপোনালোকে চাই থাকিব, ক'ত যাওঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এয়া আমাৰ দীঘলীয়া শাৰী, আমি গৈ আছোঁ চিপ বৰষুণত ছাতি লৈ আগতীয়াকৈ টিকট কৰি দিলোঁ কাৰণে যাবলগীয়া হ'ল, নহ'লে পাছদিনাখনো যাব পাৰিলোঁ হয়। এয়া চাওকচোন আমাৰ একদম দীঘলীয়া শাৰী, একদম আগৰ পৰা পাছলৈ একেবাৰে। এয়া চাওক, এয়া খুৰী আৰু বাইদেউ। আগতে এয়া চিনেমা হল পালোহি, এয়া ভাস্কৰজ্যোতি চিনেমা ঘৰ ভটিয়াপাৰাত অৱস্থিত। এয়া চাওকচোন গাড়ী বহুত মানুহ হৈছিলে, মানে কিমান যে দীঘলীয়া লানি পাতিব লগা হৈছে। এয়া বাহিৰত টিকট মানে অলৰেডি ভিতৰত সোমাই গ'ল মানুহবোৰ। এয়া চাওকচোন সন্মুখ, এয়া চাওক কিমান দীঘল লানি পাতিব লগা হৈছে, বহুত মানুহ। আমি একেবাৰে বহুত মানে পাছত আছিলোঁ। এয়া গৈ আছোঁ চিনেমা হলৰ ভিতৰলৈ, লানি পাতি আছোঁ আৰু গৈ আছোঁ লাহে লাহে। এয়া চিনেমা হলৰ ভিতৰত চাওকচোন কিমান মানুহ, বহুত মানুহ হৈছে, একদম চকী দিব লগা হৈ গৈছেগৈ, ইমানেই মানুহ হৈছে। এয়া চাওকচোন, এয়া চিনেমা হলৰ সন্মুখভাগ, বৰ ধুনীয়াকৈ ফুলৰ টাববোৰ সজাই থৈছে। চাওক, এয়া হেংগিং টাববোৰ একেবাৰে ধুনীয়াকৈ সজাই থৈছে, পোষ্টাৰ এয়া লগাই থৈছে গোটেই, মানে বহুত ধুনীয়া পৰিৱেশ। দিন হোৱাহেঁতেন আপোনালোকক দেখুৱাবলৈ। এয়া আমাৰ চিনেমা হল, এয়া চিনেমা হল ভটিয়াপাৰাত অৱস্থিত। ৰঘুপতি চালোঁ, বহুত ভাল লাগিলে চাই, আপোনালোক সকলোৱে চাব, বহুত সুন্দৰ ছবি হয়, মানে বহুত ধুনীয়া কৰিছে, ৰবিদাও বহুত ধুনীয়া কৰিছে, গোটেই পোষ্টাৰ লগাই থৈছে। আমাৰ অহা অলপ দেৰি হ'ল, নহ'লে আপোনালোকক মই আমাৰ চিনেমা হলৰ পৰিৱেশটো দেখুৱাব পাৰিলোঁ হয়। বহুত সুন্দৰ, আৰু এখন ধুনীয়া ৰেষ্টুৰেণ্টো আছে, বহুত ধুনীয়া আছে তাত, কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আকৌ কেতিয়াবা বেলেগ এদিন দেখুৱাম। এতিয়া বাই বাই।